নমস্কাৰ জনালোঁ সকলোকে। আৰু এইফালে চাওক মই আজি কি কৰিব ওলাইছোঁ। মানে এয়া হৈছে আমাৰ হাঁহ কুকুৰা থকা গঁৰাল, আৰু বহুত পুৰণি গঁৰাল আছিলে, সেইকাৰণে পচি যোৱাৰ কাৰণে মানে ভাঙি দিলোঁ আৰু বেৰাকেইডালো চব খুলি দিলোঁ। যিহেতু চালিটো থাকিল আৰু মানে মই ভাবিলোঁ কি ইয়াত মই খৰি পাত ৰাখিবলৈ পাৰিম, যিহেতু আমাৰ ইয়াত বহুত পানী ডাঙৰ হৈ থাকে। সেয়েহে ভাবিলোঁ ইয়াত চাং এটা ধুনীয়াকৈ বনাই মই খৰি ৰাখিম বুলি। আৰু এইফালে চাওক পূৰা মানে বাঁহৰ পাত জমা হৈ গৈছে, যিহেতু আমাৰ ঘৰৰ ওচৰতে বাঁহ গছ আছে। বাঁহ গছ থকাৰ কাৰণে বহুত ইয়াত পাত পৰে, আৰু ধুনীয়াকৈ চাফ চিকুণ কৰি সাৰিলোঁ। সাৰি কৰি এয়া চাওকচোন গাঁত খান্দিব ল'লোঁ, আৰু গাঁতকেইডাল খান্দি আৰু এইফালে আকৌ বাঁহ টুকুৰা টুকুৰা কৰি চাৰিডাল মানে থৈ দিলোঁ। এইফালে আকৌ ধুনীয়াকৈ আৰু কোৰৰ দি ওপৰে ওপৰে ধুনীয়াকৈ আকৌ চাফা কৰি দিছোঁ। এইখিনি জেগা ধুনীয়াকৈ চাফ চিকুণ কৰি মানে থৈ দিলোঁ, যিহেতু আৰু বেলেগ এটা কাম কৰিবলৈ যাবলৈ ওলালোঁ। আৰু কি কৰিব ওলালোঁ আপোনালোকে চাই থাকক। এয়া আমলৰি পোক পাৰিলোঁ ঘৰতে। আইতা এজনী আহিছে গাঁৱৰ পৰাই, তাইৰ লগত দুয়োটাই আমি আমলৰি পোক পাৰিলোঁ। আৰু চাওকচোন মানে হাতেৰে চাফা কৰিব নোৱাৰাৰ কাৰণে তামোল গছৰ পাত এটুকুৰা কাটি লৈ মানে ডলাত দি দিছোঁ। যিহেতু চাওকচোন ইমান পোক, আৰু আমাৰ দুয়োটাক আইতা আৰু মোক খুব কামুৰিছে। আৰু টোপকেইটা চাওকচোন ইমান ধুনীয়া মৰম লগা, একেবাৰে মানে বগা বগা, আৰু বহুতখিনি চাফা কৰিবলৈ লগা আছে পোকখিনিৰ। যিহেতু ডাঙৰ ডাঙৰ পোক, সেইকেইটা চাফা কৰি দিব লাগিব। আৰু এইফালে আকৌ ভাগ ভাগকৈ মানে ৰাখি দিছোঁ, 4 ভাগ। এইফালে আকৌ আইতাৰ দুভাগ, মোৰ দুভাগ, মানে চাফা আৰু লেতেৰা আছে, সেইকাৰণে বেলেগ বেলেগকৈ ৰাখিব লগা হৈছে। আৰু ভগাই মিলি হৈ গ'ল, আইতাৰ লগত দুয়োটাই ভগাই ল'লোঁ, আৰু ইমানকণ ভাগ পালোঁ চাওকচোন। আৰু মই ঘৰত ধুনীয়াকৈ আৰু এবাৰ চাফা কৰিছোঁ, যিহেতু মানে পোক